নমস্কাৰ পিএনটি অসমৰ দৰ্শকসকলক এই মুহূৰ্তত দিবলৈ লৈছো এটা ব্ৰেকিং নিউজ। নাওহলীয়া বজাৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। অইলৰ টেলাৰৰ চেপাত থিতাতে নিহত হৈছে এজন লোক। আমি জনাইছো এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। নাওহলীয়া বজাৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। অইলৰ টেলাৰৰ চেপাত নিহত হৈছে এজন লোক আৰু মৃত লোকজন ৰকিত আলী বুলি জানিব পৰা গৈছে। ৰকিত আলী জুতুলিবাৰী চাহ বাগিচাত বাস কৰে আৰু দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেলাৰসহ চালকক আটক কৰিছে নাওহলীয়া আৰক্ষীয়ে। আমি পুনৰবাৰ জনাইছোঁ নাওহলীয়া বজাৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। AA01 SC 7973 নম্বৰৰ অইলৰ যি ট্ৰেলাৰ আছিল সেই ট্ৰেলাৰখনে এজন লোকক খুন্দা মাৰি মৃত্যুমুখত পেলাইছে আৰু ৰকিত আলী বুলি জানিব পৰা গৈছে মৃত লোকজন। আৰু মৃত লোকজন জুতুলিবাৰী চাহ বাগিচাৰ বাস কৰে আৰু দুৰ্ঘটনা সংঘটিত কৰা যিখন ট্ৰেলাৰ আছিল সেই ট্ৰেলাৰখনৰ লগতে চালকক আটক কৰিছে নাওহলীয়া আৰক্ষীয়ে। আমি পুনৰবাৰ জনাইছোঁ যে অইলৰ ট্ৰেলাৰৰ চেপাত থিতাতে নিহত হৈছে এজন লোক আৰু নাওহলীয়া বজাৰত সংঘটিত হৈছে এক পথ দুৰ্ঘটনাটো। ট্ৰেলাৰখনৰ নাম্বাৰ AA01 SC 7973 আৰু মৃত লোকজন জুতুলিবাৰী চাহ বাগিচাৰ ৰকিত আলী বুলি জানিব পৰা গৈছে। আৰু বৰ্তমান সময়ত নাওহলীয়া আৰক্ষীয়ে আটক কৰিছে চালকসহ ট্ৰেলাৰখন। বয়স কিমান আছিলে? 32 মানুহ। ঘটনাটো কেনেকৈ হৈছিলে মানে? আপুনি দেখিছিলে নেকি? দেখুৱাই দিয়ে হয় যদি